বৰ্তমান 2020 চনটো সমগ্ৰ মানৱ জাতিৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। তাৰে এটা উদাহৰণ হ'ল তিনিচুকীয়া জিলাৰ বাগজানৰ এটা তেলৰ কুঁৱাত যোৱাকালি মঙলবাৰে এক ভয়ংকৰ বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটো জুই আৰু ক'লা ধোঁৱাই আৱৰি ধৰে। এই তৈল খাদটোত বিগত 15 দিন ধৰি অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গত হৈ আছিল, কিন্তু ঊৰ্ধ্বতন কৰ্তৃপক্ষই সঠিক সময়ত সঠিক সিদ্ধান্ত নোলোৱাৰ বাবেই সমগ্ৰ বাগজানবাসীৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈও সংকট আহি পৰিছে। এইখিনিতে কালি সংঘটিত হোৱা ভয়ানক বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ এটা ভিজুৱেল চাই লওঁ আহক। যোৱাকালি দুপৰীয়া তৈল খাদটোত জুই লগাৰ সময়ত খাদটোত ছিংগাপুৰৰ এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰলৰ 3জন বিশেষজ্ঞৰ দল উপস্থিত আছিল আৰু তেওঁলোকে খাদটোৰ পৰা গেছ নিৰ্গত হোৱা বন্ধ কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু কিছুমান কাৰিকৰী বিজুতিৰ বাবে এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল। এই তৈল খাদটোৰ বিষয়ে সঠিকভাৱে জানি লওঁ আহক। এই তৈল খাদটো 2006 চনতে অইল ইণ্ডিয়া লিমিটেডৰ তদাৰকত খন্দা হৈছিল আৰু ইয়াৰ গভীৰতা প্ৰায় 3.8 কিলোমিটাৰ পৰ্যন্ত। এই তৈল খাদটোত কিছুদিন ধৰি মেৰামতিৰ কাম চলি আছিল আৰু এই তৈল খাদটোৰ পৰা 80,000 কিউবিক মিটাৰ গেছ প্ৰতিদিনে উলিয়াই আছিল। কিন্তু এই মেৰামতিৰ ফলতে অধিক চাপৰ ফলত অত্যাধিক হাৰত গেছ বাহিৰলৈ ওলাবলৈ ধৰিলে, অৰ্থাৎ প্ৰায় 90,000 কিউবিক মিটাৰ গেছ বাহিৰ হ'বলৈ ধৰিলে। বৰ্তমান এই তৈল খাদটোৰ পৰা নিৰ্গত গেছৰ পৰা জুই লাগি 50ৰো অধিক লোকৰ ঘৰ জ্বলি প্ৰায় শেষ হৈ গ'ল আৰু তাত থকা জীৱকুলৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল। আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী মাগুৰী বিলত ইয়াৰ প্ৰভাৱ সৰ্বাধিক দেখা পোৱা গ'ল, কিয়নো তাত থকা মাছ, কাছ, শিহুকে ধৰি বহুতো জীৱকুলৰ মৃত্যু হ'ল। খাদটোৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত্বলৈকে এই জুইৰ বিস্তৰ ক্ষতিসাধন মন কৰা গ'ল। ঘটনাস্থলীত থকা বহু লোকে কৈছে যে ভাৰতৰ ইতিহাসৰ তেল আৰু গেছৰ পৰা সংঘটিত হোৱা এয়াই আটাইতকৈ ডাঙৰ আৰু ভয়ানক অগ্নিকাণ্ড। কিন্তু ইমান এটা ডাঙৰ ঘটনা কাৰ ভুলৰ বাবে সংঘটিত হ'ল? এই ক্ষেত্ৰত কিন্তু অইল ইণ্ডিয়া আৰু তৈল ক্ষেত্ৰটোৰ মালিকীস্বত্ব অৰ্জন কৰা আহমেদাবাদৰ ব্যক্তিগত প্ৰতিষ্ঠান জন এনাৰ্জি বৰ্তমান সময়তো নিমাত। কিয় অইল ইণ্ডিয়াই এই গেছ নিৰ্গত খাদটোলৈ বিশেষজ্ঞৰ দল অনাত অতি পলম কৰিলে? কিয় এনেদৰে ধ্বংসৰ দিশলৈ ঠেলি দিয়া হ'ল বাগজানবাসী আৰু লগতে ডিব্ৰু-চৈখোৱাৰ জীৱকুলসমূহক? আৰু কিমান এনেদৰে প্ৰতাৰণাৰ সন্মুখীন হ'ব অসম? কোনে দায়িত্ব ল'ব বাগজানবাসীৰ ভৱিষ্যতৰ? কিয় প্ৰত্যেকবাৰেই এনেদৰে ডাঙৰ এটা ক্ষতি হোৱাৰ পিছত সকলোৰ গা জোকাৰ খায়? খনিজ সম্পদত চহকী অসমৰ এই সম্পদসমূহক কিয় বাৰে বাৰে ধ্বংসৰ ফালে ঠেলি দিয়া হয়? এনেধৰণৰ ঘটনা সংঘটিত হৈ যোৱাৰ পিছতহে আমাৰ চকুসমূহ খোল খায়। প্ৰে ফৰ বাগজান বা হেছটেগ লগাই ছেভ ডিব্ৰু-চৈখোৱা বা ছেভ বাগজান লিখি কোনো লাভ নাই, কাৰণ এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈ থাকিলে আমাৰ নিজৰ বুলিবলৈ একোকে থাকি নৰ'ব। কিন্তু সেইবাবে কোনো ঘটনা বা ধ্বংস হোৱাৰ আগতেই আমি সজাগ হোৱাটো দৰকাৰ। ভিডিঅ'টোৰ ক্ষেত্ৰত আপোনাৰ মতামত কি আমাক জনাবলৈ কিন্তু কমেণ্ট ছেকশ্যনত নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটোত যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব। ধন্যবাদ।